নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদে মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত BMI অৰ্থাৎ বডি মাছ ইণ্ডেক্স এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। এই BMI ৰ দ্বাৰা আমি কোনো এজন ব্যক্তি আণ্ডাৰ ৱেট হয় অৰ্থাৎ তেওঁৰ ওজন কম আছে নাকি নৰ্মেল ৱেট হয় তেওঁৰ ওজন ঠিকই আছে না অভাৰ ৱেট বা অবেছ হয় তেওঁৰ ওজন যথেষ্ট বেছি আছে এই বিষয়ে জানিব পাৰো। আৰু এই BMI জনাৰ কাৰণে আমাৰ দুটা প্যাৰামিটাৰৰ প্ৰয়োজন হয়। এই প্যাৰামিটাৰ দুটা হ'ল মানুহজনৰ হাইট কিমান আছে আৰু তেওঁৰ ৱেট কিমান হয়। এই প্যাৰামিটাৰ দুটা জনাৰ পিছত আমি এটা ফৰ্মুলাৰ সহায়ত আমি এই BMI টো উলিয়াব পাৰো। আৰু সেই ফৰ্মুলাটো হ'ল BMI is equal to weight in kg divided by height in meter square। তেওঁৰ ৱেটটো লাগিব অৰ্থাৎ তেওঁ কিমান ওজন, তেওঁৰ ওজন কিমান আছে আৰু এই ওজনটো আমাক কিহত লাগিব, কিলোগ্ৰামত লাগিব, কিমান কেজিত আছে। আৰু সেই ৱেট ইন কেজি তেওঁৰ যিটো ওজন আছে ওজনটোক আমি কিহেৰে হৰণ কৰিম, তেওঁৰ উচ্চতাৰে হৰণ কৰিম। আৰু উচ্চতাটো আমি কিহত ল'ব লাগিব, ফুট বা ইঞ্চিত ল'লে নহ'ব, চেণ্টিমিটাৰত ল'লে নহ'ব, আমি তেওঁৰ উচ্চতাটো সদায় কিহত ল'ব লাগিব, মিটাৰত ল'ব লাগিব। আৰু যিটো আমি তেওঁৰ উচ্চতা ল'ম সেই উচ্চতাটো সদায় কিহত কি কৰিব লাগিব, উচ্চতাৰ বৰ্গ ল'ব লাগিব। বৰ্গ মানে সাপোজ ধৰক কোনো এজন ব্যক্তিৰ উচ্চতা হ'ল 1.72 মিটাৰ, তেতিয়া আমি কি কৰিব লাগিব, ইয়াৰ বৰ্গ উলিয়াব লাগিব। বৰ্গ মানে 1.72ক আমি যদি দুইবাৰ পূৰণ কৰি দিওঁ সেইটো কি হ'ব, ইয়াৰ বৰ্গ হ'ব। এতিয়া আমি এটা উদাহৰণ লৈ এই BMI টো কেনেকৈ ওলাই আমি দেখাবলৈ চেষ্টা কৰিছোঁ। ধৰা হ'ল মোৰ ভাইটি ইয়াছিন আছে লগত, ইয়াছিনক সুধিছোঁ ইয়াছিন কিমান ওজন কিমান, 75 কেজি। আচ্ছা, ইয়াছিনৰ ওজন হ'ল 75 কেজি, 75 কেজি। আৰু উচ্চতা কিমান, 1.75 মিটাৰ, তাৰমানে 175 চেণ্টিমিটাৰ। গতিকে চেণ্টিমিটাৰ থাকিলেও আমি মিটাৰলৈকে নিব লাগিব, ফুট থাকিলেও মিটাৰলৈকে নিব লাগিব, আৰু যদি ইঞ্চ থাকে তেতিয়াও আমি মিটাৰলৈকে নিব লাগিব। আৰু এইকেইটা আমি কনভাৰ্ট কৰাৰ কাৰণে আমি ইয়াতে দি থৈ দিছোঁ। যদি আমি কোনোবা এজন ব্যক্তিয়ে কয় বোলে মোৰ উচ্চতা 5 ফুট 7 ইঞ্চি, তেতিয়া ফুটটোক আমি মিটাৰলৈকে নিবৰ কাৰণে কিহেৰে পূৰণ কৰিব লাগিব, 0.305 আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। আৰু ইঞ্চ যিটো আছে ইঞ্চিক যদি আমি মিটাৰলৈকে নিওঁ তেতিয়া আমি কি কৰিব লাগিব, 0.025 আমি তাক কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। এতিয়া আমি গম পালো যে ভাইটি ইয়াছিনৰ ওজন আছে 75 কেজি আৰু তেওঁৰ হাইট হ'ল 175 চেণ্টিমিটাৰ বা 1.75 মিটাৰ। আৰু কৈছিলোঁ আমি যিটো আমি হাইট ল'ম সেই হাইটটোৰ আমি কি কৰিব লাগিব, স্কুৱেৰ ল'ব লাগিব, অৰ্থাৎ হাইটটোক আমি দুবাৰ পূৰণ কৰিব লাগিব। 1.75 ইনটু 1.75 মিটাৰ স্কুৱেৰ। এতিয়া আমি এইখিনি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। ওপৰত আছে 75, 1.75 ইনটু 1.75 মই মোবাইলৰ কেলকুলেটৰত মাৰি চাই লৈছোঁ কিমান হয়। আচ্ছা, 1.75 ইনটু 1.75 ইজ ইকুৱেল টু 3.0625, 3.0625। এতিয়া আমি 75ক এইটোৰে আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব, 3.0625 হৰণ কৰিব লাগিব। আমি হৰণ কৰি চাওঁ কিমান আছিলে, 75 ডিভাইডেড বাই 3.0625 ইজ ইকুৱেল টু 24.48, 24.48। অৰ্থাৎ ইয়াছিনৰ BMI আমি কিমান পালো, 24.48। এতিয়া এই যিটো BMI পালো এই আমি চাৰ্টখনৰ লগত মিলাই চাম। এইখনক কি বুলি কোৱা হয়, BMI চাৰ্ট। যদি কোনো এজন ব্যক্তি আণ্ডাৰ ৱেট হয় অৰ্থাৎ তেওঁ যিখিনি ওজন থাকিব লাগে সেই ওজনখিনি যদি নাই তেতিয়া তাক কি বুলি কয়, আণ্ডাৰ ৱেট বুলি কয়। সেই আণ্ডাৰ ৱেটৰ ক্ষেত্ৰত আমি BMI কিমান পাম, লেছ দেন 18.5। 18.5তকৈ যদি BMI টো আমি কম পাওঁ তাক আমি কি বুলি ক'ম, আণ্ডাৰ ৱেট। আৰু যদি 18.5ৰ পৰা যদি 24.9লৈকে পাওঁ তাক আমি কি বুলি ক'ম, নৰ্মেল ৱেট, অৰ্থাৎ যিখিনি ওজন থাকিব লাগে সেইখিনিয়ে আছে। আৰু যদি 25ৰ পৰা 29.9লৈকে থাকে তেতিয়া সেইটো কি হ'ব, অভাৰ ৱেট, লগতকৈ বেছি ওজন আছে। আৰু অবেচিটি, যদি অবেচিটি আছে নহয় তেতিয়া আমি কি গম পাম, ইট ইজ গ্ৰেটাৰ দেন 30, BMI ইজ গ্ৰেটাৰ দেন 30, BMI টো 30তকৈ কি হ'ব, বেছি হ'ব, তেতিয়া আমি কি বুলি ক'ম, মানুহজন অবেজ বুলি ক'ম, অত্যাধিক শকত। এতিয়া আমি
ভাইটি ইয়াছিনৰ BMI কিমান পালো 24.48 এতিয়া আমি চাম এই কোনটো ৰেঞ্জৰ লগত ইয়াছিনৰ BMI টো মিলি যায় আমি গম পালো যে 24.48 যেটো আছে গতিকে ইয়াছিনৰ কোনটো লগত মিলিছে যেটো নরমাল ওয়েট আছে সেইটো লগত BMI টো মিলি গৈছে অৰ্থাৎ ইয়াছিনৰ BMI টো ঠিকে থকা বুলি গম পালো এনেকৈ আমি সকলোৱে আমাৰ নিজৰ নিজৰ BMI টো উলিয়াই ল'ব পাৰো আপোনালোকৰ নিজৰ BMI উলিয়াই তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব আপোনালোকৰ BMI টো ঠিকে আছে নে নাই আজিলৈ ভিডিওটো এখিনিয়ে যদিহে ভিডিওটো ভাল লাগিছে তেন্তে ভিডিওটো লাইক কৰিব ভিডিওটো আপোনালোকৰ প্ৰিয়জনৰ মাজত শেয়াৰ কৰিব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ